গাইজ টেষ্ট অফ নৰ্থ ইষ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো কোনো ব্লগ নহয় আৰু কোনো কণ্টেণ্ট তেনেকুৱা ব্লগৰ কণ্টেণ্ট নহয় আৰু কোনো ৰেচিপি ভিডিঅ' নহয়। আজি থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে মডেল ৰাণাৰ পৰা কেনেকৈ ইউটিউবাৰ ৰাণালৈ পৰিৱৰ্তন হ'ল। এইটো কণ্টেণ্টটো এইটো একচুৱেলি মোৰ নহয়, মোৰ কনচেপ্ট নহয়। এইটো মোৰ দাদা এজন মোৰ ফেচবুক ফ্ৰেণ্ড পদ্মবনীয়া শোণিতপুৰীয়া বুলি মোৰ ফেচবুক ফ্ৰেণ্ড এজন আছে। তেখেতে মোক ক'লে আৰু যিটো আপোনালোকে থাম্বনেইল দেখিছে এই থাম্বনেইলটো তেখেতেই মোক বনাই দিছে আৰু কণ্টেণ্টটো তেখেতেই দিছে যে এইটো ওপৰত কৰা তুমি কি হয়। আৰু ময়ো ভাবিলোঁ ঠিকে আছে, কণ্টেণ্টটো বহুত ভাল লাগিলে, সেইকাৰণে বনাব লৈছোঁ। আপোনালোকক ক'ব লৈছোঁ মোৰ যাত্ৰাৰ বিষয়ে, মডেলিং লাইনৰ যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছিলোঁ। কেনেকৈ আৰম্ভ কৰিছিলোঁ, ক'ত শেষ কৰিলোঁ, কিয় শেষ কৰিবলগীয়া হ'ল, সেইবিলাক সকলোবোৰ কথা ক'ম। এই ভিডিঅ'টোত গম পাব আপোনালোকে আৰু চাই থাকিব আজিৰ ভিডিঅ'টো মোৰ শেষলৈকে। চ' মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ মই 2010 চনত। এইখন বিস্ময়ৰ যোগেদি এইখনতেই মোৰ প্ৰথম আহিছিলে ফটো। আৰু এই ফটোখনৰ বিষয়ে আপোনালোকক কওঁ। এই ফটোখন প্ৰথমে মই শ্বুট কৰি দিছিলে, মোক ফটোখন তুলি দিছিলে আমাৰ কুসুমতলাৰ যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে চিনি পাব তেখেতক। সাধনা ষ্টুডিঅ' বুলি তেখেতৰ এটা ষ্টুডিঅ' আছিলে, অনুপ দা। বৰ্তমান তেখেতৰ নাই, কাৰণ এতিয়া চবৰে ষ্টুডিঅ'বিলাক সম্পূৰ্ণৰূপে বন্ধই হৈ গৈছে। সেইকাৰণে তেখেতৰ এতিয়া সেইটো ব্যৱসায় নাই। কিন্তু এটা সময়ত তেখেতেও বহুত ভাল ফটোগ্ৰাফাৰ আছিলে আৰু তেখেতেও ভাল ভাল কাম কৰিছিলে, বহুত ভাল ব্যৱসায় কৰিছিলে সেইটো সময়ত। কিন্তু এতিয়া হাতে হাতে মোবাইল ফোনৰ কেমেৰা হ'ল, DSLR হ'ল, সেইকাৰণে এই ব্যৱসায়টো তেখেতৰ নাইকিয়া হ'ল। তেখেতৰ এতিয়া বেলেগ দোকান আছে, তেখেতে বেলেগ ব্যৱসায় কৰে। তেখেতে মোক তুলি দিছিলে, ফটো কেইকপিমান মাৰি দিছিলে। আমাৰ এইফালৰ ওচৰতে নদী এখন আছে, দিকোৱাই নদীৰ পাৰত নি দুখনমান ফটো তুলিছিলে। সেই ফটোকেইখনেই মই দিছিলোঁ 2010 চনৰ মাৰ্চ এপ্ৰিল মানত মই বিস্ময়লৈ পঠিয়াইছিলোঁ। বিস্ময়লৈ পঠিওৱাৰ পিছত জুন মাহত বিস্ময়খনত মোৰ ফটো কপি আহিছিলে। ফটো কপি অহাৰ পিছতেই তাৰ পাছত তাত মডেলজনৰ নামটো দি দিয়ে, নাম দিয়াৰ উপৰিও ফোন নম্বৰটো দি দিয়ে। এই ফোন নম্বৰ দিয়াৰ পাছত মোলৈ ফোন আহিব ধৰিলে। ফোন আহিছে, বিশেষ মানুহ কিছুমানে ফোন আহে, কিছুমান চিনাকি হ'বলৈ ফোন কৰে, কিছুমানে ধৰক কিবা কামৰ কাৰণে ফোন কৰে, তেনেকৈ কাম কৰিবা নেকি কিবা কিবি সোধে। তাৰপাছত মোলৈ ফোন আহিলে এজন মেকআপ আৰ্টিষ্টৰ, জ্যোতিৰ্ময় বেজবৰুৱা নামৰ মেকআপ আৰ্টিষ্ট এজনে ফোন কৰিলে। আহিবাচোন, লগ ধৰিলে মোকো, ময়ো গ'লোঁ, তেখেতক লগ কৰিলোঁ। লগ কৰাৰ পাছত তেখেতে মোক এটা ফটোশ্বুট কৰিব ক'লে, প্ৰফেচনেল ফটোশ্বুট। ফটোগ্ৰাফাৰ মোক কমল দেৰ ওচৰলৈ লৈ গ'ল। কমল বৰ্মন বোলা এজন আছে, মোক কমল দেৰ ওচৰলৈ লৈ গৈছিলে। কমল দেৰ ওচৰলৈ লৈ গৈ তাত এটা মোক প্ৰফেচনেল ফটোশ্বুট কৰোৱাইছিলে। আৰু ফটোবিলাক আপোনালোকৰতো দি দিম বাৰু, আপোনালোকে চাব পাৰিব, ভিডিঅ'টোতে আপোনালোকে দেখা পাব ফটোখিনি। তেনেকৈ ফটোশ্বুট কৰোৱালে। ফটোখিনি শ্বুট হোৱাৰ পাছত তেনেকুৱা কাম হোৱাৰ পাছতেই এই কমল দে নামৰ যিজন ফটোগ্ৰাফাৰ আছিল তেখেতে ক'লে যে তুমি প্ৰশান্ত ঘোষ নামৰ এজন তোমাৰ ফেশ্বন ডিজাইনাৰ প্লাছ কোৰিঅ'গ্ৰাফাৰ আছে, এই ছাৰৰ ওচৰত যাবা, পল্টন বজাৰত তেখেতৰ অফিচটো আছে, তালৈ গৈ তেখেতৰ এটা শ্ব' এটা আহি আছে, কম্পিটিশ্যন হয়। সেই কম্পিটিশ্যনটো 2011 চনত হ'ব। মই 10 চনৰ এইটো কথা কৈ আছোঁ আপোনালোকক। তাৰপৰা 11 চনৰ জানুৱাৰী মানত এই শ্ব'টো আছে। এইটো জুন জুলাই আগষ্ট মানৰ 2010 চনৰ কথা কৈ আছোঁ। তাৰপাছত আপোনালোকৰ জানুৱাৰী মাহৰ 2011 জানুৱাৰী মানত এইটো মেলষ্ট্ৰম নামৰ এটা তেখেতৰ শ্ব' এটা কৰে প্ৰত্যেক বছৰে। সেই শ্ব'টোত অংশগ্ৰহণ কৰিবলৈ কৈছিলে। তাৰপৰা মই গ'লোঁ, এই ফটোখিনি লৈ ছাৰৰ ওচৰত গ'লোঁ। ছাৰেও ভাল পালে ফটোবিলাক চাই। ভাল পোৱাৰ পাছত তেখেতে এমাহ কোচিং কৰালে। এমাহৰ তেখেতে গ্ৰুমিং কৰায়, কোচিং দিয়ে। তেখেতে কোচিং কৰোৱাৰ পাছতে আৰম্ভ হ'ল মেলষ্ট্ৰম নামৰ কম্পিটিশ্যনটো। মেলষ্ট্ৰম কম্পিটিশ্যনতো মই প্ৰথমে ফাৰ্ষ্ট ৰানাৰ থাকিলোঁ, মিষ্টাৰ ফটোজেনিক হিচাপে, ছাব টাইটেল উইনাৰ প্লাছ ফাৰ্ষ্ট ৰানাৰ আপ আছিলোঁ। তাৰপাছত তেখেতৰ লগতে থাকিলোঁ, বহুত দিন কাম কৰিলোঁ। তেখেতৰ লগত কাম কৰাৰ পাছতেই তেখেতেও বহুত শ্ব'বিলাক কৰোৱালে মোক। এনেকুৱা মোক ধৰক বঙাইগাঁও, কোকৰাঝাৰ, এনেকুৱা অসমতে বঙাইগাঁও, কোকৰাঝাৰ এনেকুৱা কিছুমান জেগালৈ লৈ যায়। তেখেতৰ শ্ব'বিলাক কৰায়। পাৰ শ্ব'জত 2000-3000 এনেকৈ পে'মেণ্ট কৰিছিলে। তেনেদৰে
কামবোৰ কৰি মেলি আছিলোঁ তেখেতৰ লগত। প্ৰথম গুৰু আছিলে প্ৰশান্ত ছাৰে। তেখেতে মোৰ প্ৰথম গুৰু। তেখেতে শিকাইছিলে মোক বহুতবোৰ কথা, মডেলিং লাইনত কেনেকৈ কি কাম কৰিব লাগে, কি কৰিব নালাগে। তেখেতৰ লগতে কাম কৰি আছিলোঁ। তেনেদৰে কাম কৰি থাকোঁতেই তেতিয়াই মোৰ এটা অফাৰ আহিছিলে NK প্ৰডাকশ্যনৰ পৰা দেৱ বৰকটকী ছাৰৰ সন্ধিয়া সময়ত এটা ফোন আহিলে। ফোন আহি ক'লে যে এনেকুৱা মোৰ এখন প্ৰজেক্ট এটা আছে, উৎপল দাস থাকিব, মুনি ফুকন থাকিব, চিৰিয়েল এখন আছে, কৰিবা নেকি? তেখেতে মোক ক'ৰবাত শ্ব'জত দেখিছিলে, মোৰ কণ্টেক্ট নাম্বাৰটো লৈ তেতিয়া মোক কণ্টেক্ট কৰিছিলে। চিৰিয়েলখনৰ নাম হৈছে তুমি দুচকুত কাজল ল'লে বুলি চিৰিয়েল এখন আহিলে 2012 চনমানত। আৰু তেতিয়া মোৰো ভাল লাগিছিলে। তাৰপাছত পাছদিনাখন অফিচলৈ মাতি পঠিয়ালে। গ'লোঁ, অফিচত গৈ তেখেতে বুজাই দিলে এনেকুৱা তেনেকুৱা কেৰেক্টাৰ কৰিবানে নাই। তাৰপৰা ময়ো কৰিম বুলি ক'লোঁ। প্ৰথম হয়, অভিজ্ঞতা তেনেকুৱা নাছিলে, হ'লেও কেমেৰাৰ আগত ইমান অভিজ্ঞতা নাছিলে, হ'লেও কৰি চালোঁ, ভালেই লাগিলে NK প্ৰডাকশ্যনৰ। আৰু তাৰপৰা সেইখন কৰাৰ পিছতেই পস্তিৰ পৰা বিন্দাছখন আহিছিলে। বিন্দাছতো এটা সৰু কেৰেক্টাৰ এটাত আহিছিলোঁ মই, অকণমানকৈ, আপোনালোকে চাগে ইমান মনত নপৰিব, তেনেকৈ অকণমানকৈ কৰিছিলোঁ। তেনেদৰেই মই মানে মডেলিঙৰ পৰা আহি কেনেকৈ কুচুমতলা এজন সৰু ফটোগ্ৰাফাৰে ফটো এখন তুলি দি তাৰ পাছতেই মই মডেলিং লাইনতো অলপ চলপ কাম কৰাৰ পাছত এনেকৈ ফিল্ম লাইনলৈ বস্তুটো গৈছিলেগৈ। ইয়াৰ মাজতেই 2014 চনত মিষ্টাৰ নৰ্থ ইষ্ট নামৰ এটা কম্পিটিশ্যন শ্ব' এটা কৰিছিলোঁ। তাত উইনাৰ হ'ব পৰা নাছিলোঁ বা ছাব টাইটেলো পোৱা নাছিলোঁ। তাত টপ 5লৈকে গৈছিলোঁ। কাম কৰি আছিলোঁ তাত। এনেদৰে মোৰ কি কয় মডেলিং লাইনৰ পৰা আপোনাৰ ধৰক ফিল্ম লাইনলৈ এনেকৈ কৰি আগবাঢ়ি গৈছিলে। যাওঁতেই কি হ'ল, মই ঘৰলৈ গুচি আহিবলগীয়া হ'ল। ঘৰলৈ এটা কাৰণেই আহিবলগীয়া হ'ল, বাক বিয়া দিলে। বাক বিয়া দিয়াৰ পিছত মা অকলশৰীয়া হ'ল ঘৰতে। দেউতা তেতিয়া কামৰ কাৰণে বাহিৰতে থাকিবলগীয়া হৈছিলে, বাহিৰত আছিলে। সেইকাৰণে মা অকলশৰীয়া যেতিয়া মই ঘৰলৈ গুচি আহিলোঁ, এটাই ল'ৰা যেতিয়া ঘৰলৈ গুচি আহিবলগীয়া হ'ল, সেইকাৰণে গুচি আহিলোঁ। ঘৰত যেতিয়া গুচি আহিলোঁ, এইবিলাক বস্তু মানে কি আৰু, যেতিয়া আপুনি ঘৰলৈ গুচি আহিলে, যেতিয়া এজন আৰ্টিষ্ট যিমানে ভাল কাম কৰক, যিয়ে কৰি থাকক, তেখেত যেতিয়া দূৰলৈ গুচি আহে, তেখেতক আৰু মানুহে নিবিচাৰে। কাৰণ এটা কাৰণে নিবিচাৰে, আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো ইমান এটা ধনী নহয় যে তেখেত আৰ্টিষ্ট এজন দূৰত আছে, তেখেতক আকৌ ভাড়া চাড়া দি নি এফৰ্ড কৰিব নোৱাৰে, ওচৰতে জাক পাই লৈ লয় আৰু মানে তেনেকুৱা হয় বস্তুটো। সেইকাৰণে লাহে 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 মই বস্তু জগতখনৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ পিছতেই এইফালৰ পৰা কল চল নহা হ'ল আৰু তেনেকুৱা ধৰণৰ কামৰ কাৰণে। তাৰপৰা এনেকেই মই আঁতৰি আহিলোঁ। তাৰ পৰা আঁতৰি অহাৰ পিছতে ইয়াতে কি কৰিম কি নকৰিম, ইয়াতে মই এখন দোকান খুলিলোঁ, মটৰ পাৰ্টছৰ এখন দোকান, বাইকৰ গেৰেজ এটাও খুলিলোঁ লগতে, আৰু পাৰ্টছ চাৰ্টছো ৰাখি এনেকৈ কৰি আছিলোঁ, ঠিকে ঠাকে কৰি আছিলোঁ। তাৰ মাজতে মোৰ বিয়া হ'ল, বিয়া পাতিলোঁ। বিয়া চিয়া পতাৰ পাছত ঠিক ঠাক সংসাৰ চলি আছিলে। চলি থাকোঁতে 2020 চনত যিটো কৰোণা কাল চলি লকডাউন হ'ল, তেতিয়া কমপ্লিটলি মোৰ ব্যৱসায়টো বেয়া হৈ পৰিলে। তেতিয়াৰ পৰাই লাহে লাহে বেয়া হ'বলৈ ধৰিলে। সেই লকডাউনৰ সময়খিনিতে বহুত দোকান বজাৰ সকলো বন্ধ, কি কৰিম কি নকৰিম ঘৰতে থাকোঁতে মই এটা ইউটিউব চেনেলৰ কথা ভাবিলোঁ যে এটা ইউটিউব চেনেল খোলোঁ। ইউটিউব চেনেলটো খুলিও মানে কি আৰু বিশেষটো কিনো বনাম ভিডিঅ', মই বনাই মেলি ভাল পাওঁ। বনাই ভাল পোৱাৰ কাৰণে কিছুমান ৰেচিপি ভিডিঅ' বনাই তাত দিম। তেতিয়া তো বিয়া চিয়া পতাৰ পাছৰ কথা, মোৰ মিছেছে ক'লে নহয় আমি ব্লগিং টাইপে কৰোঁ। তাত মানে ব্লগিং কৰিলে কি হ'ব, ব্লগিং কৰাৰ লগে লগে আমাৰ ৰেচিপি থাকিলে ৰেচিপিও দিব পাৰিলোঁ, ক'ৰবাত ফুৰিব গ'লে সেয়াও দেখুৱাব পাৰিলোঁ, সকলোবোৰ বস্তু একেলগে হৈ যাব। তো আমি ব্লগিং ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি এতিয়া বহুত বেছি ছাবস্ক্ৰাইবাৰ হোৱা নাই। আমাৰ সৰু চেনেল এটা আৰু বেছি বিশেষ ডাঙৰ নহয়, সৰু এটা পৰিয়াল হৈছে, 315জনমান হৈছেগৈ। তাৰে ভিতৰত এজন মোৰ এই দাদা, যিজন ফেচবুক ফ্ৰেণ্ডো হয় আৰু তেখেতে মোৰ ছাবস্ক্ৰাইবাৰো হয়। তেখেতে নিয়মীয়াকৈ মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, ভালেই কমেণ্ট দিয়ে, ভাল লাগে। তেখেতেই ক'লে যে তুমি এইটো কণ্টেণ্ট লোৱা, এইটো বনোৱা, তোমাৰ মডেলিং জগতৰ পৰা কেনেকৈ ইউটিউবাৰ ৰাণা হ'লা, কেনেকৈ ইউটিউব জগতখনলৈ আহিলা, এই কথাবোৰ কোৱা। মোৰ
ভাল লাগিলে কণ্টেণ্টটো আৰু তেখেতে ক'লে যেতিয়া সেইকাৰণে তেখেতৰ অনুৰোধ ৰক্ষা কৰি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব লগতে চাই থাকিব টেষ্ট অফ নৰ্থ ইষ্ট এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটো আমাৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো এটা সৰু পৰিয়াল 300জনীয়া আৰু অকণমান ছাবস্ক্ৰাইব কৰি আমাক অকণমান উৎসাহিত কৰিব পৰিয়ালটো যিমান ডাঙৰ হয় ইমানে ভাল লাগে মানে উৎসাহ পোৱা যায় ভাল লাগে সেইকাৰণে আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰিব অকণমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়া অলপ ভাল লাগে আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম চাই থাকিব টেষ্ট অফ নৰ্থ ইষ্ট এণ্টাৰটেইনমেণ্ট থেংক ইউ